নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে এটি অতি ভয়ানক দৃশ্য দেখিবলৈ পাব। হয় বন্ধু বান্ধৱীসকল, সৰুৰ পৰা এইখিনি ডাঙৰ হ'লোঁ, আজিলৈকে এনেকুৱা ধৰণৰ ঘটনা দেখিবলৈ পোৱা নাছিলোঁ। আজি যিটো ঘটনা দেখা পালোঁ আৰু আপোনালোকে এই ঘটনাটো এতিয়া দেখিবলৈ পাব। মানে কি হৈছে, আজি ৰাতিপুৱা পুৱতি নিশা 3:30 বজাত লাম্পাৰ আৰু কেম্পৰ মাজত যিখিনি ঠাইত বীৰপাৰা বুলি কোৱা হয়, তাতে 3খন ট্ৰাকৰ এক্সিডেণ্ট হৈছে আৰু এক্সিডেণ্টটো আপোনালোকে এতিয়া ভিডিঅ'ত দেখিবলৈ পাব। আৰু সেই এক্সিডেণ্ট হৈ মানে অট'মেটিক গাড়ীখন ব্লাষ্ট হৈ গৈছে, মানে তাতে অগ্নিসংযোগ হৈছে। অগ্নিসংযোগ হৈ অট'মেটিক অগ্নিসংযোগ হৈ গোটেইকেইখন ট্ৰাক ভস্মীভূত হৈছে। আৰু আটাইতকৈ দুখ লগা ঘটনা এইটোৱে যে যি দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল, সেই দুখনত দুজন চালকে মানে গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিছে। এতিয়া আপোনালোকে চাওকচোন, ভিডিঅ'টোত দেখিবলৈ পাব কেনেকুৱা ধৰণৰ মানে ভয়ানক দৃশ্য হৈছিল। এইখিনি ঠাইতে সেই এক্সিডেণ্টটো হৈছিল। এইখিনি ঠাইত বীৰপাৰা বুলি কোৱা হয়। এয়া চাওক, এতিয়া পুলিচৰ গাড়ী আহি মানে পুলিচৰ গাড়ী আহি এই গাড়ীখন অলপ ছাইড কৰিছে। মানে হাইড্ৰা দুখন আনিছিল, সেই হাইড্ৰা দুখনেৰে এই গাড়ী তিনিওখন ছাইড কৰিছে। এইখন আহি আছিল গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে। আৰু এইখনৰ চালকটো আছিল আপোনাৰ বামুণী গাঁৱৰ বুলি জানিব পৰা গৈছে। বাকী এয়া চাওক, কাষত এয়া আছিল এখন দানা অনা গাড়ী, মানে মুৰ্গীৰ দানা যে, সেই মুৰ্গীৰ দানা আনিছিলে। এইখন মানে গাড়ীৰ অৱস্থাই নাই আৰু ছাইডত সেইখন ৰখাই থোৱা গাড়ী আছিলে, মানে ৰখাই থোৱা গাড়ী এখন আছিল। এই ঘটনাটো হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত, আৰু এখন নহয়, ইয়াতে 3খন গাড়ী দাও দাওকৈ জ্বলি আছে। আপোনালোকে দেখিবলৈ পাৰিছে কেনেকুৱা ধৰণে মানে একদম ভয়ানক দৃশ্য হৈছে। আৰু কাষতে এখন চাহৰ দোকান আছিলে, সেই চাহৰ দোকানখনো জ্বলি ভস্মীভূত হৈ কমপ্লিট শেষ হৈ গৈছে। আৰু 3খন ট্ৰাকে শেষ হৈ গৈছে। এখন ট্ৰাক মানে ৰখাই পেলাই তাৰে ড্ৰাইভাৰ আৰু হেণ্ডিমেনে চাহ খাব গৈছিল। বাকী এই দুখন ট্ৰাকে সন্মুখৰ পৰা আহি মুখামুখি সংঘৰ্ষ কৰি মানে তৃতীয়খন ট্ৰাকো তাতে কাষতে আছিল। সেইখন ট্ৰাকো মানে ৰখাই থোৱা ট্ৰাকখনো মানে জুইৰ সংযোগত আহি 3খন ভস্মীভূত হৈ গৈছে। চাওক, দানা অনা গাড়ীখনতো অৱস্থা নায়েই। এইখন হ'ল দোকানখন, চাব পাৰে আপোনালোকে, দোকানখনৰ একোৱেই নাই। যাতে দোকানখনত কোনো মানুহ নাছিল ভিতৰত। যদি মানুহ থাকিল হয়, তেখেতৰ কেনেকুৱা অৱস্থা হ'ল হয় আপোনালোকে ভাবিব নোৱাৰে। এইখন চাওক, এইখন গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে আহি আছিল। এইখন খালী গাড়ী আছিল। আৰু আপোনালোকে এই ভিডিঅ'টোত অগ্নিদগ্ধ হোৱা মানুহজনৰ ফটো দেখা পাব। এটা টাইম ক্লিপত আছে, সেইটো আপোনালোকে চাব। মই এতিয়া কিমানখিনি টাইমত আছে এইটো ক'ব নোৱাৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষত দেখিবলৈ পাব। এইখন গাড়ী ৰখাই থোৱা আছিলে। এইখনত কোনো মানুহৰ ক্ষতি হোৱা নাই, কেৱল গাড়ীখন শেষ হৈ গৈছে গোটেইখিনি। এয়া চাওক কেনেকুৱা পৰিস্থিতি হৈছিল। মানে তিনিওখন মানে এটা জেগাতে, চাওক কেনেকুৱা ধৰণৰ পুলিচৰ গাড়ী, সেয়া অগ্নিনিৰ্বাপক বাহিনী, দুখন গাড়ীৰ এই পানী শেষ হয় তেওঁলোকে এই আনিবলৈ যায়। আৰু কাষতে এটা শিৱ মন্দিৰ আছে, শিৱ মন্দিৰটো আপোনালোকে দেখিবলৈ পাৰিছে। শিৱ মন্দিৰ এটাও আছে তাৰে সন্মুখতে। চাওক গাড়ীৰ অৱস্থা। এইখন হ'ল দানা অনা গাড়ী। এইখনতো একোৱেই নাই, গাড়ীখন লাৰু হৈ গৈছে। চাওক।